যিহেতু এতিয়া খেতিৰ সময় সেইবাবে চাগে সকলোৱে পথাৰৰ কামতে ব্যস্ত নহয়নে আমিও পথাৰৰ কামতে ব্যস্ত আছোঁ দেই আজি আমাৰ মাটি ৰোৱা দ্বিতীয়টো দিন কালি ৰুলো অলপ মানে দুডৰা আৰু আমাৰ যিহেতু বেছি মাটি নাই ঘৰৰ ওচৰতে সেইবাবে অকমানকে ৰুই থাকো আৰু সেইবাবে ৰ'দ নলাওতেই 5টা বজাতে আহিছো দেখিছেনে ৰুবলৈ কিন্তু কি কৰিব 6টা 6:30 মান বাজুতে একদম পুৰা ৰ'দ দি দিছে দেখিছেনে বাৰু আৰু ৰ'দ দিলে যে একেবাৰে থাকিব নোৱাৰি দেই পথাৰত আৰু মানুহজনে দিবলৈ আহিছে চাহ আৰু মই কৈ আছো এইডৰা ৰুই আৰু যামগে দে ইমান ৰ'দ দিছে ৰ'দ দিলে যে একেবাৰে থাকিব নোৱাৰি যিহেতু ঘৰৰ ওচৰৰ একেবাৰে মাটি সেইবাবে পাছবেলা ৰুব পাৰি আৰু এয়া আমাৰ কেমেৰামেনৰ চাহটো দেখিছেনে আৰু মই মানে এতিয়া বিয়া হোৱাৰ পৰা অকমান ৰুব পাৰো আগতে একেবাৰে নোৱাৰিছিলো এতিয়া ৰুই অকমান অভ্যাস হৈছে কাৰণে পাৰিছো আৰু ইমানো চুকাৰুনি এতিয়ালৈকে হোৱাগে নাই আৰু এইটো আমাৰ পুখুৰীটো দেখিছেনে একদম পুৰা পানী উপচি আছে আৰু সেইটো আমাৰ বাংলাটো আৰু আমাৰ বাকি আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই